আজতকত যিটো প্ৰতিবেদন দিছিলে, প্ৰতিবেদনৰ যোগেদি গম পোৱা গৈছিলে যে সৰ্বভাৰতৰ পৰ্যায়ত আমাৰ ডিব্ৰুগড়খন এনেকুৱা এখন চহৰ, যিখন চহৰ ভাৰতবৰ্ষৰ ভিতৰত প্ৰথম স্থান অধিকাৰ কৰিছে লেতেৰাৰ ক্ষেত্ৰত। কিন্তু বৰ্তমান আপোনাক মই দৃশ্য দেখাইছোঁ, এই আপোনালোকে দেখিবলৈ পাইছে। হয়, আগতে যথেষ্টখিনি লেতেৰা আছিলে, কিন্তু বৰ্তমান পৰ্যায়ত এতিয়া ডিব্ৰুগড়খন আজতকৰ প্ৰতিবেদনৰ পাছতে ডিব্ৰুগড়খন কিন্তু যথেষ্ট মানে চফা হোৱা আমি দেখিবলৈ পাইছোঁ। আৰু সেইটো কাৰণে মই সৰ্বপ্ৰথমতে মই আজতকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু নিশ্চিতভাৱে ডিব্ৰুগড়ৰ জনসাধাৰণেও জাগ্ৰত হ'ব। আৰু নিশ্চয় দেখিছোঁ বহুতো জনতাই ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে। তেখেতসকলে নিজে ওলাই আহিছে, ৰাজপথলৈও বহু লোক ওলাই আহি কিনি চাফ চিকুণ কৰিছে ইতিমধ্যে। আৰু সেইকাৰণেই কৈছোঁ, আৰু যথেষ্টখিনি বাকী আছে চাফ চিকুণ কৰিবলৈ বৰ্তমান বহুতখিনি বাকী আছে। ইয়াত দেখিছে আপোনালোকে ডিব্ৰুগড় চহৰ এইখন। আৰু ইয়াতে এই যিখিনি মই বৰ্তমান এতিয়া উপস্থিত আছোঁ, নালিয়াপুলৰ যিটো বজাৰ ৰোডৰ ওচৰৰ যিটো ৰাস্তা, সেই ৰাস্তাটোত উপস্থিত আছে। এই মানুহখিনি সাধাৰণতে এতিয়ালৈকে বৰ্তমান কিন্তু তেখেতসকলৰ গাৰ নোমডালো শিয়ৰি উঠা নাই। ইয়াত চাওক, আপোনালোকক মই দেখাইছোঁ, এয়া দেখিছে ইমান এটা লেতেৰা পৰিৱেশ, কদৰ্যময় পৰিৱেশ বুলি ক'ব লাগিব। এনেকুৱা এটা কদৰ্যময় পৰিৱেশত কিন্তু ইয়াৰ যিখিনি জনতাৰ, এই জনতাখিনিয়ে কিন্তু এতিয়ালৈকে তেখেতসকলৰ গাৰ নোম এডাল শিয়ৰি উঠা নাই। এইটো এটা বৰ লজ্জাজনক বিষয় বুলি ক'ব লাগিব। খন্তেক দূৰতে মই দেখাম আপোনালোকক, খন্তেক দূৰতে এটা ডাষ্টবিন আছে, কিন্তু এই ডাষ্টবিনত পেলোৱাৰ তেখেতসকলৰ এই ব্যৱস্থাটো কিন্তু তেখেতসকলে এতিয়ালৈকে লোৱা নাই। এই ওচৰতে এটা ডাষ্টবিন আছে, ডাষ্টবিনত পেলাবও পাৰে, কিন্তু তেখেতসকলে ডাষ্টবিনত পেলাব বিচৰা নাই। আৰু সেই গতিকে এই মানুহখিনি যদি জাগ্ৰত হয়, নিশ্চিতভাৱে এইখিনিও ঠাই এটা সুন্দৰ আৰু পৰিষ্কাৰ হ'ব বুলি মই ভাবিছোঁ। আৰু নিশ্চিতভাৱে এই ক্ষেত্ৰত পৌৰসভাই অকণমান নেতৃত্ব ল'ব আশা কৰিছোঁ। ডিব্ৰুগড়খন এটা সময়ত নিশ্চিতভাৱে এখন ধুনীয়া জাকত জিলিকাৰ এখন ডিব্ৰুগড় চহৰ হিচাপে পৰিগণিত হ'ব বুলি মই ভাবিছোঁ। ধন্যবাদ বন্ধুসকল, থেংক ইউ।